বিহু চিহু গাবতো নাজানোৱে, তথাপিতো চেষ্টা কৰি আছোঁ। নেক্সট 1 তাৰিখৰ পৰা মই আজি 1 তাৰিখ যোৱাৰ পিছত নেক্সট 1 তাৰিখৰ পৰা মই ব্লগ ভিডিঅ' বনাম। সেইকাৰণে অলপমান লাজটো ভাঙাৰ কাৰণে লাইভত আহিছোঁ। ভিডিঅ'টো লাইক কৰা এটা প্লিজ, কৰিটো লাইক কৰি দৰে ভাইয়া, কষ্ট কৰি আছোঁ লাইভত। দিনত আহিছিলোঁ লাইভত 1 ঘণ্টা আহিছিলোঁ। কালি মৰ্ণিং 7 আহিবা সকলোৱে চাপৰ্ট কৰিব বুলি আশা কৰোঁ। লাইক कर दो रे भैया, मैसेज करो मैसेज, कोई भी मैसेज नहीं करते। हमारा तो हमारी मम्मी ने कॉल किया था, दुकान बंद करके चलना पड़ेगा। कल सुबह 6:30 नहीं तो 7 बजे से 8 बजे तक लाइव स्ट्रीम शुरू करेंगे। धन्यवाद। প্লিজ ভিডিঅ'টো লাইক কৰিবা। এটা মোটা দেখুৱাই আছে, মোৰ ভইচটো ভালকৈ যাই আছেনে? মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, দিৰিহাৰা দিৰি। ভালকৈ গাব নাজানো, অলপ গাই আছোঁ আৰু। ভাত খালা না? কোন কোন আছে জনাবা লাইভত। SMS হাই হেল্ল' নমস্কাৰ। গাইজ মই চেনেলটোৰ নাম বদলাম বুলি ভাবিছোঁ, কি নাম থ'লে ভাল হ'ব কমেণ্টত জনাবাচোন। ডিকে দেবা কিবা বেলেগ থ'ম বুলি ভাবিছোঁ, না মোৰ নামতে থওঁ না কি জনাবা। টোপনি বহুত লাগি আছে। গাইজ মই এটা শ্বৰ্ট ভিডিঅ' বনাইছিলোঁ, শ্বৰ্ট ভিডিঅ'টোত তাৰমানে মই এনে ডান্স চাতে দি অলপমান এনেকৈ দিলোঁ। বহুতে কমেণ্টত অলপ নিগেটিভ কৰি আছে। কিছুমানে কৈ আছে ভিডিঅ' ভালকৈ বনাবা, আৰু কিছুমানে কৈ আছে ৰবট থ্ৰীহানত তোকে এক্ট কৰি নিব। তেনেহ'লেতো ভালে আছিল যদি এক্ট কৰি নিলা, এক্ট কৰি নিব নালাগে, এনাই চিম্পুল হেৰি কৰি নিলে হ'ব আৰু। অলপমান এইখিনিতে ওলাব পাৰিলে হ'ব আৰু।